ফ্ৰেণ্ডছ এতিয়া মই আপোনালোকক এন্ড্ৰইডৰ সহায়ত কেনেকৈ 2018 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰি তাক দেখুৱাম প্ৰথমতে আপুনি গুগল প্লে ষ্টৰত যাব লাগিব আৰু তাৰ পৰা এটা এপ ইনষ্টল কৰিব লাগিব গুগল প্লে ষ্টৰত যোৱাৰ পাছত সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব ভোটাৰ লিষ্ট 2017 এতিয়া আপুনি লিষ্টখনৰ পৰা এই এপটো ইনষ্টল কৰিব লাগিব যেহেতু মই ইয়াক আগতে ইনষ্টল কৰি থৈছো গতিকে ইয়াক মই সিম্পলি ওপেনত ক্লিক কৰিম আৰু ওপেন কৰিম ওপেনত ক্লিক কৰাৰ পাছত এনেকৈ এখন লিষ্ট দেখুৱাব ফ্ৰেণ্ডছ মই আপোনালোকক দেখুৱাবৰ সুবিধাৰ বাবে স্ক্ৰীনখন ল্যান্ডস্কেপ কৰি লৈছো এতিয়া আপুনি ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ এই লিষ্টখনৰ পৰা আমাৰ ৰাজ্যখন অৰ্থাৎ আসাম সিলেক্ট কৰিব লাগিব এতিয়া আপুনি ক্লিক কৰিব লাগিব পিডিএফ ইলেক্টৰেল ৰুল অফ আসাম এতিয়া লুৰ হওঁতে অলপ সময়ৰ প্ৰয়োজন হ'ব পাৰে লুৰ সম্পূৰ্ণ হোৱাৰ পাছত আপোনাক অসমৰ গোটেই কেইখন জিলা শো কৰিব আৰু তাৰ পৰা আপোনাৰ জিলাখন সিলেক্ট কৰিব লাগিব ধৰি লওক মোৰ জিলাখন গোলাঘাট গতিকে মই গোলাঘাট সিলেক্ট কৰিম তাৰ পাছত সমষ্টি সিলেক্ট কৰিম ধৰি লওক মোৰ সমষ্টি গোলাঘাট গতিকে মই গোলাঘাটত ক্লিক কৰিম এতিয়া সমষ্টি সিলেক্ট কৰাৰ পাছত গোলাঘাট সমষ্টিৰ গোটেইবোৰ ভোটিং চেণ্টাৰ আপোনাক শো কৰিব আৰু আপোনাৰ প্ৰয়োজন অনুসৰি সেই চেণ্টাৰটোত ক্লিক কৰি আপোনাৰ প্ৰয়োজনীয় ভোটাৰ লিষ্টখন পিডিএফ ফৰ্মেটত ডাউনলোড কৰিব পাৰে ধৰি লওক মোৰ ভোটিং চেণ্টাৰ হৈছে গিলাধাৰী সিনিয়ৰ বেসিক স্কুল গতিকে মই ইয়াত ক্লিক কৰিম আৰু মোৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিম ফ্ৰেণ্ডছ আপোনালোকে দেখিছে ডাউনলোড কমপ্লিট হৈছে আৰু আপোনালোকে ইয়াত ক্লিক কৰি ভোটাৰ লিষ্টখন চাব পাৰে ফ্ৰেণ্ডছ আপোনালোকে দেখিলে এইখনে মই ডাউনলোড কৰা 2018 চনৰ ভোটাৰ লিষ্ট ফ্ৰেণ্ডছ এনেদৰে আপোনালোকে আপোনালোকৰ প্ৰয়োজনীয় ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰে ফ্ৰেণ্ডছ যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰক আৰু শেয়াৰ কৰক লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ ইমানতে সামৰিছো পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম